স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আপোনাৰ এই ইউটিউব চেনেললৈ। আজি আমি HSLC ৰিজাল্ট 2024ৰ বিষয়ে কিছু কথা জানিম। এতিয়া ষ্টুডেণ্টৰ মাজত বহুত কনফিউজন ক্ৰিয়েট হৈছে যে HSLC ৰিজাল্ট 2024 কেতিয়া ঘোষণা কৰা হ'ব। 20 এপ্ৰিলত ঘোষণা হ'ব নে এপ্ৰিল মাহত নহ'ব নে জুন মাহত হ'ব নে কেতিয়া হ'ব, এই বিষয়ে আজি আমি চৰ্চা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমি জানো যে কিছুদিন আগত আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা ডাঙৰ ঘোষণা কৰিছিল যে 19, 20 বা 21 তাৰিখে মেট্ৰিকেল ৰিজাল্ট ঘোষণা কৰা হ'ব পাৰে। আজি 19 তাৰিখ আৰু আজিলৈকে কোনো অফিচিয়েল আপডেট এই বিষয়ে অহা নাই। এতিয়া ষ্টুডেণ্টৰ মাজত বহুত কনফিউজন ক্ৰিয়েট হৈছে যে কেতিয়া ঘোষণা কৰা হ'ব ৰিজাল্ট। কাইলৈ 20 তাৰিখ, কাইলৈ ঘোষণা কৰা হ'ব নে নহ'ব। এয়া আপোনাৰ ওচৰত মই যোৱা কেইটা বছৰৰ ৰিজাল্টৰ ডেট লৈ আহিছোঁ। ইয়াত আপুনি চাব পাৰে যে 2019 চনত ৰিজাল্ট ডেট আছিলে মে' 15, 2020 চনত আছিলে জুন 6 এণ্ড 2021 চনত কৰোণা কালত আছিলে জুলাই 30 আৰু 2022 চনত জুন 7 আৰু 2023 চনত মে' 22 তাৰিখ। ইয়াত আপুনি চাইছে যে মে' আৰু জুন মাহতে ৰিজাল্টটো নৰ্মেলি দিয়ে, কিন্তু এইবাৰ আমাৰ পৰীক্ষাৰ পেটাৰ্ণটো অলপ চেঞ্জ হৈছে। যিহেতু এইবাৰ OMR চিট আছিলে, মূল্যায়ন প্ৰক্ৰিয়াটো বহুত সোনকালে হৈ গৈছে। এইবাৰ ৰিজাল্টটো এপ্ৰিল মাহত ঘোষণা কৰা চান্স বহুত বেছি আছে। যিমান সম্ভৱ আপোনাৰ ৰিজাল্টটো এপ্ৰিল মাহতে আহিব আৰু এইটো কাইলৈ মানে 90% চিয়'ৰ যে এইটো ৰিজাল্ট 20 এপ্ৰিল তাৰিখে মানে কাইলৈ ঘোষণা হ'ব পাৰে মেট্ৰিকেল ৰিজাল্ট। সেই বিষয়ে মোৰ ওচৰত এটা প্ৰুফ আছে, সেইটো আপোনাৰ ওচৰত মই দেখুৱাব গৈ আছোঁ। এই যিটো ফটো আপুনি চাইছে এই নিউজ পেপাৰত প্ৰকাশ পাইছিলে 16 এপ্ৰিল তাৰিখে। ইয়াত আপুনি পঢ়ি চাব পাৰে যে ইয়াত লিখা আছে, নিৰ্বাচন প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে 20 এপ্ৰিলত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। মানে এইটো ফিক্স ডেট এটা দিছিল যে 20 এপ্ৰিলত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। এইটো খুব সম্ভৱ কাইলৈ মেট্ৰিকৰ ফলাফল ঘোষণা হ'ব পাৰে। কাইলৈ আপুনি সাজু হৈ থাকিব। যদি কাইলৈ ঘোষণা হয় আপুনি কেনেকৈ ৰিজাল্ট চেক কৰিব সেইটো আপোনাক শিকাই দিছোঁ। আপোনাক ৰিজাল্ট চেক কৰিবলৈ আপোনাক এটা এপ ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰত আহি আপুনি ইয়াত লিখিব লাগিব HSLC ৰিজাল্ট 2024 আছাম। এইটো লিখাৰ পাছত আপোনাক এইটো ওপৰত এটা ৱেবছাইট, এটা এপ দেখি পাইছে, ইয়াত লিখা আছে ছেভাৰ ৰিজাল্ট। এইটোক ইনষ্টল কৰি ল'ব লাগিব। 18 MB এপ হয়, ইয়াক আপুনি ইনষ্টল কৰি লওক। ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেনত ক্লিক কৰিলে আপোনাৰ ওচৰত তেনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত লিখা আছে আপোনাৰ কাৰেণ্ট ইয়াৰ ৰিজাল্ট আৰু প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। ইয়াত কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰাৰ পাছত আপোনাৰ ওচৰত এটা ইণ্টাৰফেচ খুলিব। এইটো ইয়াত আপোনাক নিজৰ মোবাইল নাম্বাৰ আৰু নেমটো দি ৰেজিষ্টাৰ কৰিব লাগিব। মই সেইটো মোবাইল নাম্বাৰ আৰু নেমটো দি ৰেজিষ্টাৰ কৰি লৈছোঁ। সেইটো ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খুলিব। ইয়াত আপুনি লিখা আছে, চাব পাৰে যে HSLC এক্সাম ৰিজাল্ট 2024 টু বি এনাউন্সড চুন। ইয়াত আপুনি চাওক, ইয়াত লিখা আছে টু বি এনাউন্সড চুন। আৰু যদি আপোনাক ৰিজাল্টটো চেক কৰিব আছে যেতিয়া এনাউন্স হ'ব, সেই সময়ত ইয়াত এটা ৰোল নম্বৰটো আৰু টাইপ কৰিলে আপোনাৰ ৰিজাল্টটো খোল খাই যাব। আপুনি তাৰ পৰা চেক কৰিব পাৰিব। ধন্যবাদ। যদি এই ভিডিঅ'টো হেল্পফুল লাগিল তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।